হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ গুৱাহাটী। তো প্ৰথমতে সকলোকে নমস্কাৰ। তো গাইজ মানে আজি আমি গৈ আছোঁ গুৱাহাটী বৰাগাঁও, কাৰণ কিয় তাতে মানে উদ্বোধনী কৰিব, নতুন কিবা এটা বনাইছে। তো ভাবিছোঁ যে তাত যাওঁ আৰু তাত সৰুকৈ মিনি ব্লগ বনাম মই আৰু আপোনালোককো দেখাম। গতিকে এই মিনি ব্লগ আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে দেখা পাব কেনেকুৱা কি আৰু আমি ক'ত ক'ত যাম আপোনাক গোটাই দেখুৱাম। তো এই ভিডিঅ'টো আপোনাক স্কিপ নকৰি আপোনালোকে চাই থাকিব। আৰু গুৱাহাটী বৰাগাঁৱত কি ইমান ডাঙৰ বনাইছে, য'ত উদ্বোধনী কৰিব, বহুত মন্ত্ৰী এম এল এ আমাৰ চি এম চাব আহিব। আৰু গাইজ আমাৰ গাড়ী এইখন আৰু আমি এইখনতে গুৱাহাটীলৈকে যাম। আৰু গাইজ আমি ফাইনেলি আহি পালোঁ মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু ইয়াৰ পৰাই বেছি দূৰ নহয় আৰু আমি যাই পামেই এক দুই ঘণ্টাৰ ভিতৰতে আমি যাই পাম আৰু আপোনালোকক দেখুৱাম তাত কেনেকুৱা কি সকলো। আৰু গাইজ এতিয়া আমি পাইছোঁ বৰাগাঁও, আৰু অলপ মানে দেৰিকৈ ঘণ্টা পিছতে আমি পাম। আৰু এই আমি মানে ব্ৰিজৰ তলতে সোমাইছোঁ আৰু এইবিলাক চাওক, মানে এইবিলাক দেশৰ পুলিচ দিছে, এইবিলাক পুলিচ যাই আছোঁ পাম। আৰু আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে আপোনালোকে। আৰু গাইজ আমি বহুত দেৰি মূৰত ফাইনেলি এতিয়া আহি পালোঁ, আৰু এইফালে আমাৰ গোটাই টিমটো আছে, আৰু এইফালে আমি তো গাইজ এইফালে চাওক, এইফালে আমাৰ দলটো, আৰু এইফালে মই, আৰু এইফালে আমাৰ গোটেই দলটো আছে। তো আৰু গাইজ ফাইনেলি মই আহি পালোঁ। আৰু গাইজ এটা কথা কওঁ, মই এতিয়া ইয়াত মানে ইমান মানুহ হ'ব মানে এনেকুৱা। আৰু গাইজ এইফালে আপোনালোকে মানুহ চাওক না, কিমান মানুহ মানে এই শ্ব'টো চাবৰ কাৰণে দেখিছেনে গাইজ, কিমান মানুহ আছে। আৰু মেইন আকৰ্ষণীয় হৈছে এইটো মই দেখুৱাই দিছোঁ। আৰু গাইজ এই চাওক আগৰ ফালে চাওক, এইটো আপোনালোকে ডাঙৰ কিবা দেখিছেনে, তো মানে এইটোৱে হৈছে ইয়াৰ মেইন মুখ্য। আৰু গাইজ এই ইয়াত থকা যিটো আপোনাৰ দেখা পাইছে বিল্ডিং আছে, ইয়াত বহুত টকাৰ কৰোৰ টকাত লাইট লগাইছে, ইনভেষ্ট বহুত কৰিছে দেই গাইজ। কাৰণে মই প্ৰতিগৰাকী অসমীয়া আৰু ভাৰতীয়ক অনুৰোধ কৰিম, নিজৰ মাটি কেতিয়াও অচিনাকি মানুহৰ হাতত বিক্ৰী নকৰিছো। আমি প্ৰতিটো পৰ্যায়তে আমি প্ৰচেষ্টা কৰিছো অসমীয়া। আৰু গাইজ এতিয়া ফাইনেলি মিটিং শেষ, আমি এতিয়া ঘৰলৈ যাই আছোঁ। তো ভবাই নাছিলোঁ যে ইমান মানুহ দেখা পাই আচৰিত। এতিয়া মানে প্ৰগ্ৰেম শেষ, আমি যাই আছোঁ ঘৰত। তো গাইজ প্ৰায় মিটিং শেষ হ'বা এক দুই ঘণ্টাই হৈ গ'ল, কিন্তু আমি এইখন ব্ৰিজ, এখন বৰাগাঁৱৰ ব্ৰিজ, সেইফালৰ পৰা আমি মানে খোজকাঢ়ি আহিছোঁ। তাৰ পৰা খোজকাঢ়ি আহি ইয়ালৈকে আহিছোঁ। ইয়াত আমাৰ বাছখন ৰখাই আছে। তো মানে তালৈকে মানে গাড়ী নিব দিয়া নাই, যিটো ৰাস্তাটো সৰু। তো মানে গাড়ী বহুত আগত থ'ব লগা হৈছে, এক দুই কিলোমিটাৰ আগতে গাড়ী থ'ব লগা হৈছে। সেইকাৰণে মানে আমি এখন খোজকাঢ়ি আহিব লগা হৈছে। এতিয়াও CM যাই আছে, আপোনালোকে দেখা মানে শুনা পাইছে যাই আছে। গতিকে আমি ইয়াৰ পৰা বাছত যাম। বহুত মানে ভাগৰ লাগিছে আৰু ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ। এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু ভিডিঅ' বনাব একদমেই ইচ্ছা নাই, খোজকাঢ়ি আহি ভিডিঅ' বনোৱাটো ধেমালি নহয় ন। তো গতিকে আজি এই ব্লগটো সমাপ্ত কৰিলোঁ। আপোনালোকে দিব, ধন্যবাদ।